हेलो गाइस गुड मर्निंग पुनर एटी नतुन भिडिओ मैं आपनालोक स्वागतम जनाइछु आशा करूँ आपनालोक सकले भाले आछे मैं गई आछो आज गुवाहाटी दीपर बिल चाबले आपनालोকক देखुवाम दीपर बिल तो बोलक केতিয়া हले दीपर बिलলৈके गाइस मैं एतिया घৰৰ পৰা ওলাইছো আগত নয়ন আছে নয়নক উঠাই লম নয়নে ঘৰত ৰখি আছে আৰু নয়নৰ মাও যাব নয়নে মোক ফোন কৰিছিলে আৰু এয়া নয়ন আহি আছে এইটো ৰাস্তাৰে এনেকে দীপৰ বিল হৈ পেলে গৈ গড়চুক হৈ ওলাই যাব পাৰে চাওক গাইস চাওক বাইক রাইডার ফুল স্পিড গড়চুক হৈ মেন গুৱাহাটী যাব পাৰিব আপুনি আৰু খানাপাৰা যাব পাৰে শিলং যাব পাৰে এফালে নগাঁও অপাৰেশ্যন য'ত যায় তাতে যাব পাৰে আৰু গুৱাহাটী ওলোৱাৰ পিছত আপোনালোকে যদি দীপৰ বিল চাবলৈ আহিম বুলি ভাবিছে তো এইটো ৰাস্তাৰে আহিব তো এইটো ৰাস্তাৰে আহিলে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব আপোনালোকে ৰিয়েলি গাইছ ৰিয়েলি মানে দীপৰ বিলখন এনেকুৱা বিল আৰু আপোনালোকে ক'তো দেখা নাপাব অসমৰ ক'তো দেখা নাপাব বুলি মই ক'ব পাৰোঁ কাৰণ ইমান ধুনীয়া চাওক আপোনালোকে চাওক চাই লওক দীপৰ বিলৰ ভিউ চাই লওক আচলতে ইফালে পিকনিকৰ প্লেচ এটা আছে ইফালে এতিয়া বৰ্তমান পানী হৈছে পানী খৰালি মাহত মানে কি জানুৱাৰী ফেব্ৰুৱাৰী মাহত এইফালে পিকনিকৰ প্লেচটো সেইফালে থাকে তো তাতে আহি পেলাই পিকনিক খাব পাৰে আপোনালোকে তো এতিয়াতো পানী বেছি হৈছেই এতিয়া আৰু পিকনিক খোৱাৰ সময় নাই আৰু চিজনটো মানে কি বাৰিষা চিজন এতিয়া আজি বাৰিষা ৰ'ব গাইছ ৰ'ব এই ৰেল ৰাস্তাটো পাৰ হৈ যাব ৰ'ব আৰু তাৰপিছত আপোনালোকক মই দেখুৱাই আছোঁ দীপৰ বিল মেইন লোকেশ্যন আহি গৈছোঁ আমি এতিয়া একদম লোকেশ্যন আহি পোৱা পাইছোঁ একদম এইবিলাকে মেইন লোকেশ্যন তো ইয়াতে এটা পাৰ্ক এটা আছে পাৰ্কৰ ফাইনেলি আমি দীপৰ বিল আহি পালোঁ তো মোৰ লগত নয়ন আছে এইফালে নয়ন ভিতৰত সোমাই যাওঁ এইফালে পাৰ্কৰ ভিতৰত পাৰ্ক এটা আছে তো পাৰ্কটোৰ ভিতৰত সোমাই যাওঁ তো ইয়াত লিখা আছে কি ধৰক দীপৰ বিলৰ বিষয়ে লিখা আছে চাই লওক আপোনালোকে কি লিখা আছে तो गाइस आओ दीपर बिলৰ ভিউটো আপোনালোকক অলপ দেখাই দিওঁ चलो गाइस आप पार्क के अंदर में माने पार्कर ভিতৰত বলক তো পাৰ্কৰ ভিতৰত কি আছে চাই লওক আপোনালোকে চাই লওক আমিও চাই লওঁ তামাম পানী হৈ আছে না এইটো বিৰাট ডাঙৰ ধৰং নেকি নে কি বুলি কয় এইটো এইটো ধৰং বৰটকলা কোনটো মনে আছে তো গাইজ আপোনালোকে যদি দীপৰ বিলত নাৱত ৰাইডিং কৰিব বিচাৰে চাওক ইয়াৰে নাওবিলাক আছে তো সেইফালে এখন আছে সেইখন কি নাও বুলি কয় সেইখন এইটো নামটো পাহৰি থাকিলোঁ আমি বট বুলি কয় আৰু নাও চ' গাইজ আপোনালোকক ফাইনেলি মই দীপৰ বিলৰ ভিউটো দেখাই দিলোঁ কিছু ভিউ দেখাই দিলোঁ তো আপোনালোকে যদি আহিব বিচাৰে দীপৰ বিলত আহিব পাৰে তো বহুতে ভাল লগা মানে কিমান সৌন্দৰ্য আপোনালোকে চাওক পানী আৰু পানী কেৱল পানী এতিয়াতো বৰ্তমান বাৰিষা পানীটো থাকিবই আৰু ইয়াতে বহু ধৰণৰ চৰাই চিৰিকটি দেখিবলৈ পাব আপোনালোকে আৰু ডাঙৰ ডাঙৰ মাছো পায় তো আৰু ৰাস্তাৰ কাষত মাছ চাছ পোৱা যায় মাছ চাছবিলাক আপোনালোকে যদি কিনিব বিচাৰে কিনি লৈ যাব পাৰে যাওঁতে চ' গাইছ চাওক না দীপৰ বিলৰ ভিউটো চাওক এবাৰ আপোনালোকে এনেকুৱা ভিউ আৰু ক'তো দেখা নাপাব তো ইয়াৰ ফিলিংছটো ইয়াতে আহিলেহে বুজি পাব আপোনালোকে তো আহক দীপৰ বিলত আহক তো ইয়াৰ যিটো ফিলিংছ আপোনালোকে দীপৰ বিলৰ ফিলিংছটো লৈ যাওক দীপৰ বিলত আহি কেনেকুৱা লাগিলে নে বৰ্তমান বহুত ধুনীয়া না বহুত ভাল লাগে মন চন ভাল লাগি গৈছে শীতল লাগি গৈছে একদম তো যিবিলাকে চাই আছে আমাৰ ভিডিঅ'টো তাহাঁতক কি ক'বি তো আহক এবাৰ আহি চাওক ইয়াতে ভাল লাগে হয় না অনুভৱ লওক আৰু দীপৰ বিলৰ কাষতে এইটো পাৰ্ক আছে পাৰ্কটোৰ আমেজটো অলপ বেছি ভাল লাগে পাৰ্কত আহি গৰম দিনত ভাল লাগে বহুত স্পেচিয়েলি গৰম দিনত আহিব লাগে তো আমি আৰু আগত ভিউ অলপ আছে সেইখিনি আপোনালোকক দেখুৱাম পানী নলয় নেকি পানী ঢালি দিব লাগিব পানী নলয় আপোনালোকে যদি পিকনিকৰ টাইমত আহে তো এইখিনি জেগা এই গাছবিলাক দেখা পাইছে আৰু তাৰ অকণমান আগত এইবিলাক ফিল্ডৰ নিচিনা হৈ থাকে খৰালি মাহত মানে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত বহুত ধুনীয়া হৈ থাকে অলপ পানী থাকে পানী কমকৈ থাকে আৰু এইবিলাকত ফিল্ড ওলাই থাকে তো এইবিলাকত গৈ পেলাই আপোনালোকে পিকনিক খাব পাৰে গান চান বজাই খাব পাৰে তো এইটো পুল ব্ৰিজ আছে ৰেলৱে ব্ৰিজ এইবিলাক চাব পাৰে ৰেলৱে ব্ৰিজৰ তলেৰে এনেকৈ গাড়ী লৈ যাব পাৰে এই তাৰ মাজলৈকে গাড়ী লৈ যাব পাৰে তো তেতিয়াহে পাৰিব কিন্তু এতিয়া বৰ্তমান নোৱাৰিব কাৰণ এতিয়া বহুত বেছি পানী হৈ আছে তো এতিয়া পিকনিক খোৱাৰ ছিজনো নহয় তো গাইজ আমি আপোনালোকক ভিউটো দেখাবৰ কাৰণে ওপৰত উঠি আছোঁ এইটো ওপৰত কি বুলি কয় এইটো কি বুলি কয় বিল্ডিং নহয় আচলতে এইটো মানে দীপৰ বিলৰ ভিউ চোৱাৰ কাৰণে এইটো টাৱাৰ টাইপ মানে ওপৰত উঠি পেলাই ভিউটো গোটেইখিনি চাব পাৰে
তো আহিছোঁ যেতিয়া আপোনালোকক সম্পূৰ্ণ দীপৰ বিলৰ ভিউটো দেখুৱাই দিওঁ, কাৰণ আপোনালোকে চাই আছে ভিডিঅ'টো কষ্ট কৰি পেলাই, তো ভিউটো এবাৰ দেখুৱাই দিলে মোৰো ভাল লাগিব। তো চাওক দীপৰ বিলৰ ভিউটো, সম্পূৰ্ণ ভিউটো ওপৰৰ পৰা মই দেখুৱাই দিওঁ। তো চাওক, এতিয়া চাওক আপোনালোকে ভিউটো চাওক, দীপৰ বিলৰ ভিউ চাওক, কি সুন্দৰ, ৱাও। চাওক দীপৰ বিলৰ চাওক, এবাৰ ভিউ চাওক, কি মজা। তলত আছে নাওবিলাক চাওক, ব'ট, ইয়াতে তলত ব'ট আছে, ব'টত উঠিব পাৰে আপোনালোকে আহিলে। আৰু এইফালে চাওক গাইছ, এইফালে চাওক কি সুন্দৰ ভিউ, সুন্দৰ মানে সুন্দৰ ক'ব ন। আৰু এইফালে চাওক, এইফালে ছাইডত পাহাৰ, পাহাৰ আছে গাইছ। নহ'লে ব্লগ বনাই আছে নে চেল্ফি উঠি আছে, ই জানে, মই চোৱা নাই। ব্লগ বনাই আছে নে চেল্ফি উঠিছা? তো নহ'লে চেল্ফি উঠি আছে, অলপ চাউণ্ডটো ইক টাইপ হৈ আছে, কাৰণ ওপৰত চাৰ্ট আছে, সেইকাৰণে ইক টাইপ হৈ আছে চাউণ্ডটো। চ' গাইছ, আপোনালোকে যদি আহে দীপৰ বিলত এনেকুৱা ধৰণৰ চৰাই কিছুমান দেখা পাব। এইটো কি বৰটোকলা বুলি কয় নেকি, বৰটোকলা নে ধলদং বুলি কয়, আমি আচলতে ধলদং বুলি কওঁ গাঁৱত। তো এইটো বোধহয় বৰটোকলা আছিলে নেকি, তো মই নামটো পাহৰিলোঁ। তো আহক, এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ চৰাই কিছুমান দেখিবলৈ পাব দীপৰ বিলত। আৰু ৰুটি বনাই আছে হোটেলত, ইয়াতে হোটেলত ৰুটি বনাই আছে, ৰুটি খাম এতিয়া। এইফালে নয়নৰ ভাইটিয়ে ৰুটি খাই আছে, আৰু নয়নৰ ভাইটিৰ বন্ধু না, ক'ত ঘৰ আছিল? চিমিলা, চিমিলা কাৰে কলা নদু চিনি পোৱা নাই। ঘৰত থকা না ক'ত থকা আজিকালি? ঘৰতে আছা? দেখা নাপাওঁ না, গাঁৱৰে হয় কিন্তু চিনি পোৱা নাছিলোঁ। দেখা নাপাওঁ বাহিৰত ক'ত থাকা ক'ত নাথাকা। কেনেকুৱা হৈছে? হা তামাম টেষ্টি নেকি? একদম। আৰু নেক্সট টাইম খাব লাগিব আহি পেলাই নেকি? তাৰপিছত আপোনালোকে যদি ৰুটি খাই ইয়াতে খাব, আৰু তামাম টেষ্টি ৰুটি বনাই ইয়াতে, মজা। যদি খোৱা হৈ গ'ল, এতিয়া আমি অকণমান আগলৈ গৈ আছোঁ। তো দীপৰ ভিউ আপোনালোকৰ খোৱা হৈ গ'ল, তো এতিয়া আৰু গাড়ীত বহিছোঁ আহি আমি, কাৰণ বহুত গৰম বাহিৰত। আৰু এইফালে ট্ৰেইন গৈ আছে, ৰাস্তাটো ব্লক হৈ আছে। তো ট্ৰেইনখন গুচি গ'লে আমি যাম। আৰু মানে কি হ'ল, দীপৰ বিলটো চাই কিনে কেনেকুৱা লাগিলে জনাব, আপোনালোকে কমেণ্টত জনাব, নজনাকৈ নাথাকিব। আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইবটো কৰি দিব, এইটো আৰু ক'বলগীয়া কথা নহয়, কৰি দিব। আগত গৈ আছোঁ আৰু দেখুৱাম আপোনালোকক, বেলেগ বেলেগ ভিডিঅ' দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো।